ছয়জনকৈ মন্ত্ৰীকে বিটিআৰত দায়িত্ব দিয়া হৈছে। এই ক্ষেত্ৰত কি ক'ব? এইটো আলোচনা কৰিয়ে কৰা হৈছে। কিছুমান মন্ত্ৰী আৰু কিছুমান MLA আমাৰ অঞ্চলত আহিব। আগন্তুক সময়ত আমাৰ যিটো আমি এটা এলায়েন্স টিম হৈ পেলাই কাম কৰি আছোঁ। গতিকে অসমৰ বিভিন্ন প্ৰান্তত মন্ত্ৰীবিলাকে কাম কৰি আছে। আমাৰ অঞ্চলত মাত্ৰ এজনে মন্ত্ৰী আছে। গতিকে মন্ত্ৰীসকলে আহি পেলাই বিভিন্ন ডিপাৰ্টমেণ্টৰ কাম কাজ ডেভেলপমেণ্টেল আৰু ইয়াৰ লগতে অলপ পলিটিকেল এক্টিভিটিটো কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব দিয়া হৈছে আৰু সেই হিচাপে আহিব আৰু সেইটো আলোচনাৰ ভিত্তিতে কৰা হৈছে আৰু তেখেতসকলক লৈ পেলাই আমি ৰাইজক বিভিন্ন লেভেলত এৱাৰনেছ কৰা, বিভিন্ন ৰাইজক আমাৰ অসম চৰকাৰৰ ভাল ভাল আঁচনি, বিটিআৰ চৰকাৰৰ আঁচনি আৰু অনাগত দিনত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমখন ভাৰতৰ 5টা উন্নত ৰাজ্যৰ ভিতৰত কেনেকৈ ইষ্টাব্লিছ কৰিব বিচাৰিছে, কিমান সুন্দৰ সুন্দৰ আঁচনি লৈছে, এইবিলাক লৈ পেলাই আমি ৰাইজৰ ওচৰত যাম আৰু এই কাম কাজবিলাক আমি চলাই যাম। বিটিআৰৰ ৰাজনীতিত এটা কথা উল্লেখ আছে যে বিটিআৰত UPPL আৰু BJPৰ মাজত এক ভাল শীতল সংঘাত চলাৰ এটা বাতৰি প্ৰকাশ পাইছে। হয়, এইটো প্ৰকাশ কৰিছে কাৰণে পাইছে। মিডিয়াৰ কোনোবাই প্ৰকাশ কৰিবলৈ ইচ্ছা কৰিছে, সেইটোতো আমি কি সহায় কৰিম। প্ৰকাশ সেইটো নহয়, বহুত নিউজ ওলাই থাকে ইয়াত। গতিকে কোনোবাই মিডিয়াই যদি নিউজ এটা প্ৰকাশ কৰি দিয়ে, সেইটোতো আমি ধৰিব নোৱাৰোঁ, কাৰণ মিডিয়াটো আমাৰ হাতত নাই। গতিকে প্ৰকাশটো বিভিন্ন ধৰণত হয়। প্ৰকাশটো কৰি থাকক, আমাৰ কামটো আমি কৰি যাই থাকিম। আমাৰ লক্ষ্যটো হৈছে বিটিআৰ অঞ্চলত শান্তি থাকিব লাগে, চবে নিৰাপত্তা পাব লাগে, উন্নয়নটো ডাবল স্পীডত হ'ব লাগে আৰু কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আঁচনিবিলাক সম্পূৰ্ণ ৰূপায়ণ হ'ব লাগে। এই অঞ্চলত যাতে কোনো কাৰণত হত্যা হিংসা নহয়, এই কথাবিলাক আমি লক্ষ্য ৰাখি কাম কৰি আছোঁ। ছয়জনকৈ মন্ত্ৰীকে বিটিআৰত দায়িত্ব দিয়া হৈছে। এই ক্ষেত্ৰত কি ক'ব? এইটো আলোচনা কৰিয়ে কৰা হৈছে। কিছুমান মন্ত্ৰী আৰু কিছুমান MLA আমাৰ অঞ্চলত আহিব। আগন্তুক সময়ত আমাৰ যিটো আমি এটা এলায়েন্স টিম হৈ পেলাই কাম কৰি আছোঁ। গতিকে অসমৰ বিভিন্ন প্ৰান্তত মন্ত্ৰীবিলাকে কাম কৰি আছে। আমাৰ অঞ্চলত মাত্ৰ এজনে মন্ত্ৰী আছে। গতিকে মন্ত্ৰীসকলে আহি পেলাই বিভিন্ন ডিপাৰ্টমেণ্টৰ কাম কাজ ডেভেলপমেণ্টেল আৰু ইয়াৰ লগতে অলপ পলিটিকেল এক্টিভিটিটো কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব দিয়া হৈছে আৰু সেই হিচাপে আহিব আৰু সেইটো আলোচনাৰ ভিত্তিতে কৰা হৈছে আৰু তেখেতসকলক লৈ পেলাই আমি ৰাইজক বিভিন্ন লেভেলত এৱাৰনেছ কৰা, বিভিন্ন ৰাইজক আমাৰ অসম চৰকাৰৰ ভাল ভাল আঁচনি, বিটিআৰ চৰকাৰৰ আঁচনি আৰু অনাগত দিনত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমখন ভাৰতৰ 5টা উন্নত ৰাজ্যৰ ভিতৰত কেনেকৈ ইষ্টাব্লিছ কৰিব বিচাৰিছে, কিমান সুন্দৰ সুন্দৰ আঁচনি লৈছে, এইবিলাক লৈ পেলাই আমি ৰাইজৰ ওচৰত যাম আৰু এই কাম কাজবিলাক আমি চলাই যাম। বিটিআৰৰ ৰাজনীতিত এটা কথা উল্লেখ আছে যে বিটিআৰত UPPL আৰু BJPৰ মাজত এক ভাল শীতল সংঘাত চলাৰ এটা বাতৰি প্ৰকাশ পাইছে। হয়, এইটো প্ৰকাশ কৰিছে কাৰণে পাইছে। মিডিয়াৰ কোনোবাই প্ৰকাশ কৰিবলৈ ইচ্ছা কৰিছে, সেইটোতো আমি কি সহায় কৰিম। প্ৰকাশ সেইটো নহয়, বহুত নিউজ ওলাই থাকে ইয়াত। গতিকে কোনোবাই মিডিয়াই যদি নিউজ এটা প্ৰকাশ কৰি দিয়ে, সেইটোতো আমি ধৰিব নোৱাৰোঁ, কাৰণ মিডিয়াটো আমাৰ হাতত নাই। গতিকে প্ৰকাশটো বিভিন্ন ধৰণত হয়। প্ৰকাশটো কৰি থাকক, আমাৰ কামটো আমি কৰি যাই থাকিম। আমাৰ লক্ষ্যটো হৈছে বিটিআৰ অঞ্চলত শান্তি থাকিব লাগে, চবে নিৰাপত্তা পাব লাগে, উন্নয়নটো ডাবল স্পীডত হ'ব লাগে আৰু কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আঁচনিবিলাক সম্পূৰ্ণ ৰূপায়ণ হ'ব লাগে। এই অঞ্চলত যাতে কোনো কাৰণত হত্যা হিংসা নহয়, এই কথাবিলাক আমি লক্ষ্য ৰাখি কাম কৰি আছোঁ। ছয়জনকৈ মন্ত্ৰীকে বিটিআৰত দায়িত্ব দিয়া হৈছে। এই ক্ষেত্ৰত কি ক'ব? এইটো আলোচনা কৰিয়ে কৰা হৈছে। কিছুমান মন্ত্ৰী আৰু কিছুমান MLA আমাৰ অঞ্চলত আহিব। আগন্তুক সময়ত আমাৰ যিটো আমি এটা এলায়েন্স টিম হৈ পেলাই কাম কৰি আছোঁ। গতিকে অসমৰ বিভিন্ন প্ৰান্তত মন্ত্ৰীবিলাকে কাম কৰি আছে। আমাৰ অঞ্চলত মাত্ৰ এজনে মন্ত্ৰী আছে। গতিকে মন্ত্ৰীসকলে আহি পেলাই বিভিন্ন ডিপাৰ্টমেণ্টৰ কাম কাজ ডেভেলপমেণ্টেল আৰু ইয়াৰ লগতে অলপ পলিটিকেল এক্টিভিটিটো কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব দিয়া হৈছে আৰু সেই হিচাপে আহিব আৰু সেইটো আলোচনাৰ ভিত্তিতে কৰা হৈছে আৰু তেখেতসকলক লৈ পেলাই আমি ৰাইজক বিভিন্ন লেভেলত এৱাৰনেছ কৰা, বিভিন্ন ৰাইজক আমাৰ অসম চৰকাৰৰ ভাল ভাল আঁচনি, বিটিআৰ চৰকাৰৰ আঁচনি আৰু অনাগত দিনত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমখন ভাৰতৰ 5টা উন্নত ৰাজ্যৰ ভিতৰত কেনেকৈ ইষ্টাব্লিছ কৰিব বিচাৰিছে, কিমান সুন্দৰ সুন্দৰ আঁচনি লৈছে, এইবিলাক লৈ পেলাই আমি ৰাইজৰ ওচৰত যাম আৰু এই কাম কাজবিলাক আমি চলাই যাম। বিটিআৰৰ ৰাজনীতিত এটা কথা উল্লেখ আছে যে বিটিআৰত UPPL আৰু BJPৰ মাজত এক ভাল শীতল সংঘাত চলাৰ এটা বাতৰি প্ৰকাশ পাইছে। হয়, এইটো প্ৰকাশ কৰিছে কাৰণে পাইছে। মিডিয়াৰ কোনোবাই প্ৰকাশ কৰিবলৈ ইচ্ছা কৰিছে, সেইটোতো আমি কি সহায় কৰিম।
প্ৰকাশ মানে সেইটো নহয়, বহুত নিউজ ওলাই থাকে ইয়াত। গতিকে কোনোবাই মিডিয়াই যদি নিউজ এটা প্ৰকাশ কৰি দিয়ে সেইটোতো আমি ধৰিব নোৱাৰোঁ, কাৰণ মিডিয়াটো আমাৰ হাতত নাই। গতিকে প্ৰকাশটো বিভিন্ন ধৰণৰ হয়, প্ৰকাশটো কৰি থাকক, আমাৰ কামটো আমি কৰি যাই থাকিম। আমাৰ লক্ষ্যটো হৈছে বিটিআৰ অঞ্চলত শান্তি থাকিব লাগে, চবে নিৰাপত্তা পাব লাগে, উন্নয়নটো ডাবল স্পীডত হ'ব লাগে আৰু কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ আঁচনিবিলাক সম্পূৰ্ণ ৰূপায়ণ হ'ব লাগে। এই অঞ্চলত যাতে কোনো কাৰণত হত্যা হিংসা নহয়, এই কথাবিলাক আমি লক্ষ্য ৰাখি কাম কৰি আছোঁ। गोजोनथाव खौरां बाजाज बाइक सालायनो मोजां मोनग्राफोरनि थाखाय गोजोनथाव खौरां दावहारु अट' एजेन्सिया बाजाज बाइक सालायनो मोजां मोनग्रा रायजो राजाफोरनो होगासिनो दं इन्डिपेन्डेन्ट डेनि थाखाय ल' डाउन पेमेन्ट आरो इजि एक्सचेन्ज अफार। 1 आगस्तनिफ्राय 15 आगस्तसिम होगासिनो दं क'क्राझार दावहारु अट' एजेन्सिया आरो क'क्राझार जिल्लानि सिङाव थानाय काराइगाव, दतमा आरो बडगावआवबो 3 आगस्टआव फेस्टिभ आउटलेट गोदानै बेखेवनो थांगासिनो दावहारु अट' एजेन्सि। बे गोदानै बेखेवनाय ब्रान्च श'रुमआवबो ल' डाउन पेमेन्ट आरो इजि एक्सचेन्ज अफार लानो हागोन। बाइक सालायनायाव हमनो थाखाय हेलमेट बेसेन लायालासे बाइगिरिया मोननो हागोन आरो सीट कभार्स। बेनि अनगायैबो जाय फाइनेन्स लागोन बिथाङा खम डाउन पेमेन्ट होनानै लानो हागोन। बायग्रा ग्राहक सुबुंफ्रा दावहारु अट' एजेन्सियाव बाजाज बाइकखौ बायनो सानोब्ला नैबे मबाइल नम्बर 8822018193 आरो 600003991187 आव थोंजों फोनांजाब खालामनो हागोन।